ফ্ৰী ফায়াৰ পাবজিক কৈছে মোৰ টকা বেছি, পাবজিয়ে ফ্ৰী ফায়াৰ কৈছে মোৰ চাইজ বেছি। ফ্ৰী ফায়াৰ পাবজিক কৈছে মোৰ টকা বেছি, পাবজিয়ে ফ্ৰী ফায়াৰ কৈছে মোৰ চাইজ বেছি। ঐ গৰু কি পঢ়ি আছ? পৰীক্ষাত আহিব নেকি এইবিলাক? কি ভুল পঢ়িছো ন মই? এইবোৰ আছে কিতাপত? নাই, মইতো আজিকালি চলি থকা ট্ৰেণ্ডিং টপিকহে পঢ়ি আছো। এইবোৰ পঢ়িলে নম্বৰ পায় নেকি? পাপা, নম্বৰটো মই এনেও নাপাওঁ। কি কি কৈছ তই? আৰে নম্বৰটো মই এনেও পাম। আপোনাৰ ল'ৰা স্কুলৰ ষ্টাৰ হয়। আমাৰ প্ৰিন্সিপাল নেকি স্কুলৰ যে তোৰ এইটো চেহেৰা দি পেলাই তোক পাছ কৰাই দিব? ষ্টাৰ সদায় মোৰ ভাইৰ পিছত কিয় লাগি থাকে? এই গৰুটোৱে নপঢ়ে, তাত মোৰ ভাই কি কৰিব? এই গৰুটো তোৰ ভাইৰ ওপৰতে কৈছে। এনি টাইম উৎপাত। আমি এতিয়া কথা পাতি আছো, চা ই মোবাইল চাই আছে, চা। ঐ লগদ্ধ, গোটেই দিন মোবাইল চাই থাকিলে পঢ়িবি কেতিয়া? চিল থাকা না মা, আজিকালি যুग बेलग हो। पढ़ोगे लिखोगे तो होगे खराब। इंस्टाग्राम FB और टिकटॉक पे वीडियो बनाओगे तो बनोगे ना। একদম চেণ্ডেল খুলি মাৰিম, ভালে ভালে পঢ়গে, নহ'লে মোবাইল ৰিচাৰ্জ কেনেকৈ কৰা ময়ো চাম। এওঁলোকে কি জানে? এনেও অনলাইন পৰীক্ষাহে দিম, চব চাই চাই লিখি দিম। এনি টাইম অকল পঢ়া কৰি থাকে। ধেই বাদ দে, ৰিলকে চাওঁ অকণমান। কি হ'ল হাঁহি আছ যে? এটা কান্তলে চৰ মাৰিম, চব ৰিলৰ ভূত ওলাই যাব। শুনকচোন, ইয়াৰ পৰা মোবাইলটো লৈ লওক। বহুত ভাল কাম কৰিছা দেই তুমি। অলগদ্ধ মোবাইল দে মোক। এইবোৰ কিয় কৰা? মোৰ লগৰবিলাকে মোবাইলত মোক ডাউট সুধি থাকে। ডাউট আৰু তোক জানো তই কিবা? এইটো চুইচ অফে কৰি দিওঁ ৰ এতিয়া। পঢ়ি থাক তই। ইংলিছখনকে মেলো, আজি গম পাম কি কি আছে কিতাপত। এতিয়ালৈকে চবেই চাগে গ্ৰুপত কথা পাতি আছে, ময়ো হাই এটা দি আহোঁগৈ। দেউতা মোবাইলটো দিয়াচোন 1 মিনিট। কিয় মোবাইলত পঢ়িবি নেকি? মনে মনে বহি পঢ়ি থাক। হিটলাৰ গুচি গ'ল, এওঁক থৈ গ'ল। এতিয়া গ্ৰুপত কি কথা পাতি আছে কেনেকৈ গম পাম? কিবা এটা ভাবিব লাগিব। A few moments later. দেউতা সোনকালে যোৱা, মা বাথৰুমত পৰিলে। কি? মোবাইলটো পাই গ'লো। প্ৰথমতে নিতমলৈ ফোন কৰি লওঁ, কাইলৈ পৰীক্ষা দেখাব লাগিব নহয়। হেল্ল', কাইলৈ পৰীক্ষা অনলাইনহে হ'ব। হোৱাটছএপত গোটেই পেপাৰখন কৰি পেলাই মোলৈ পঠিয়াই দিবি দেই। ঐ গৰু, অনলাইন পৰীক্ষা নহয়, 16 তাৰিখে হ'বলগীয়া অনলাইন পৰীক্ষাটো কেঞ্চেল হ'ল। এতিয়া 1 তাৰিখে স্কুল খুলিব, তেতিয়াহে হ'ব পৰীক্ষা অফলাইন। কি কৈছ বে তই? তোৰ মুখখনে এনেকুৱা। কালি ভাবিছিলি আজি হৈ গ'ল। ৰাতি 11টা বাজিলে, এতিয়া কি কৰোঁ মই? একো পঢ়াই নাই। পঢ়া শুনা বাদ দে, তই এতিয়া কাম কৰ। তই এতিয়া শুই থাক, কাইলৈ স্কুলে পৰীক্ষা দিবলৈ আহোঁতে 10 টকা এটা লৈ আনিবি, দুয়োটা মিলি চিঙৰা খাম। চাল্লা, তই ফাটি থকা সময়তো খাওঁ কৰি থাক ন। এতিয়া ৰাখ ফোন, হিটলাৰ আহি আছে। মিছলীয়া, তোৰ মাৰতো একো হোৱা নাই, তাইতো পাকঘৰতহে আছে। ধেত, আকৌ বেয়া সপোন দেখিলোঁ। চকু নুমুটাকৈ সপোন দেখ তই। চাল্লা, পঢ়াৰ বাহিৰে চবতে মন তোৰ। পঢ়িবলৈ ধৰ অলগদ্ধ। গোটেই বছৰত পঢ়াখিনি এতিয়া একেটা ৰাতিতে কেনেকৈ পঢ়িম মই? এতিয়া এটাই কাম আছে আৰু। ৰাতি পৰি মুখস্থ মাৰিলো, ফেল মই মাৰিমে, যিমান লাগ নহ'লে এক্সাম হলতে ফাৰ্ষ্ট বেঞ্চ পৰিমে, কি যে হ'ব বাল, ফুটা মোৰ কপাল কেলা, গোটেই ৰাতি পঢ়ি পিনে নাই মই লিখা, অলপ দেখা না, অলপ দেখা না।